মই বৰ্তমান আহিছোঁ ৰাজবাৰী। ইয়াত টিকট কৰি ল'লোঁ আৰু এয়া ৰাজবাৰীত থকা ৰাজমহল আৰু এইটো কোচ ৰজা নৰনাৰায়ণৰ ৰাজমহল আছিল আৰু তাৰপিছত বংশানুক্ৰমে বিভিন্নজন ৰজাৰ ৰাজমহল হ'ল। এয়া চাওক কিমান ধুনীয়া এটা ৰাজমহল। এয়া ৰাজমহলৰ ওপৰৰ পৰা ভিতৰৰ এটা সুন্দৰ দৃশ্য আৰু তাৰপিছত ক্ৰমে আমি ওপৰৰ পৰা এই ৰাজমহলৰ বাহিৰৰ দৃশ্য এটা দেখাইছোঁ। চাওক কিমান ধুনীয়া দৃশ্য আৰু বহুতো লোকৰ ইয়াত সমাগম হয়, বহুতো দূৰ দূৰণিৰ পৰা ইয়াত মানুহ চাবলৈ আহে আৰু এয়া বাহিৰৰ দৃশ্য। বাহিৰত বহুত গৰম, তথাপিও মই এটা ফটোৰ প'জ দি আছোঁ, কিন্তু প'জটো এতিয়ালৈকে মিলাই নাই। ভিতৰত আমি ধুনীয়াকৈ চাই এতিয়া বাহিৰলৈ ওলাই আহিলোঁ। তাই ক'লে মোক এটা ভিডিঅ' বনাই দিয়া, মোৰ ৰিলছ বনাব লাগে, গতিকে তাইকো এটা ভিডিঅ' বনাই দিলোঁ আৰু মই তাৰ পৰা ওলাই আহিলোঁ। এতিয়া মই খাম গুৱাভা মাছালা, গতিকে এয়া ৰেডি কৰি আছে। খাই কিন্তু বেয়া নালাগিল দেই।